নমস্কাৰ, আজি আমি বনাম বেঙেনাৰ এটা ইউনিক ৰেচিপি যাৰ নাম হৈছে অক্টোপাছ বেঙেনা ফ্ৰাই। চাওক দেখিবলৈ কি ধুনীয়া লাগিছে, খায়ো বৰ ধুনীয়া লাগে। আপোনালোকে আগতে যদি খাই পোৱা নাই তেনেহ'লে এবাৰ নিশ্চয় চেষ্টা কৰি চাব, বহুত ধুনীয়া লাগে খাই। তাৰ কাৰণে আমাক লাগিব কেইটামান টিউবলাইট বেঙেনা, বগা বগা বেঙেনাটো। আপোনালোকৰ ঘৰত যিমান মানুহ থাকে সিমানটা জোখৰ বেঙেনা লৈ ল'ব। তাৰপিছত বেঙেনাটো ধুনীয়াকৈ ধুই কিনে বেঙেনাটো কাটি ল'ব। বেঙেনাটো এনেকুৱাকৈ কাটিব যাতে তাৰ যিডাল ঠাৰিডাল কোনো কাৰণতে কাটা নাযায়, নহ'লে অক্টোপাছ নহ'ব। ধুনীয়াকৈ তাক 8 পিচ বা 6 পিচ জোখত ধুনীয়াকৈ কাটি ল'ব। চাওক ভিডিঅ'ত দেখুৱাৰ দৰে ধুনীয়াকৈ কাটি ল'ব গোটেইকেইটা বেঙেনা। কাটোতে খালি সাৱধান হ'ব যাতে ঠাৰিডাল কোনো কাৰণতে কাটা নাযায়, সেইটো মন কৰিব। তাৰপিছত গোটেইকেইটা বেঙেনা কাটি ল'ব। কাটি কিনি অলপ যদি সময় লাগে পানীত ভিজাই ল'ব। তাৰপাছতে ল'ব এবাটি বেচন, তাতে অলপমান কুটা পিঁয়াজ আৰু জলকীয়া, তাৰ লগতে জোখমতে অকণমান নিমখ আৰু মুঠেত অকণমান বটি লোৱা নৰসিংহৰ পাত আছিলে মই দি ল'লোঁ। যদি আপোনালোকৰ ওচৰত নাথাকে নিদিলেও কোনো কথা নাই। তাতে অলপমান পানী ঢালি ধুনীয়াকৈ ঘোলটো বনাই ল'ব। তাৰপিছতে কাটি লোৱা বেঙেনাখিনি ধুনীয়াকৈ ঘোলটোত যাতে গোটেই বেঙেনাখিনিৰ পেটৰ ভিতৰলৈকে ঘোলটো সোমাই যায় তেনেকৈ আঙুলিৰে সুমুৱাই বেঙেনাখিনি ধুনীয়াকৈ ভিডিঅ'ত দেখুৱাৰ দৰে কৰি ল'ব। আৰু যদিহে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে কৰি দিব এনেকুৱা ধৰণৰ ভিডিঅ' পাবৰ কাৰণে। আৰু যদি ভিডিঅ'টো ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ সকলো কৰি দিব। চাওক ভিডিঅ'ত দেখুৱাৰ দৰে ধুনীয়াকৈ গোটেই ঘোলটোত বেঙেনাখিনি ডুবাই ৰাখি ল'ব। আৰু আঙুলিৰে ধুনীয়াকৈ ভিতৰৰ ফালে সুমুৱাই দিবলৈ নাপাহৰিব, তেতিয়াহে অক্টোপাছৰ দৰে ফুলি উঠিব। মোৰ বেঙেনাখিনি প্ৰায় ৰেডি হৈছে। পেনখনত অলপমান তেল দিম আৰু তেলটো যাতে অকণ বেছি গৰম হয় তেতিয়ালৈকে মই ৰ'ম। তাৰপিছত মই এডোখৰকৈ বেঙেনা দি দিম আৰু দি কিনে বেঙেনাটোৰ মাজত ধুনীয়াকৈ মই আঙুলিৰে এটা টিপা মাৰি দিম। তেতিয়া বস্তুটো ধুনীয়াকৈ ফুলৰ নিচিনাকৈ বস্তুটো মেল খাই যাব। প্ৰথমতে গেছটো অলপ কমাই ৰাখিম, যেতিয়া অলপ সময় হ'ব তেতিয়ালৈ গেছটো অকণ বঢ়াই দিম যাতে নমোৱাৰ সময়ত ৰঙা হৈ যায়। চাওক কি ধুনীয়া লাগিছে। আৰু আপোনালোকৰ ফালে এনেকৈ বেঙেনা ফ্ৰাই কৰিলে তাক কি নামেৰে কয় মোক কমেণ্ট কৰি ক'বলৈ নাপাহৰিব। আৰু মই দিয়া নামটো হৈছে অক্টোপাছ বেঙেনা ফ্ৰাই। আৰু লগতে ভিডিঅ'টো কেনেকুৱা পালে ক'বলৈ নাপাহৰিব। লগতে ভিডিঅ' যদি ভাল পায় লাইক কৰি দিব আৰু কমেণ্ট কৰি দিব। আৰু লগতে আপোনালোকে ঘৰত বনাই খালেনে নাই আৰু কেনেকুৱা লাগিলে আপোনালোকৰ খাবলৈ কমেণ্ট কৰি ক'বলৈ নাপাহৰিব। ধন্যবাদ।